এটা খোলাচোন কি আছে দুজন মানুহে হত্যা কৰিছে এজন হল ৰসালী আৰু দাদাক লগ পাই ভাল লাগিল বেলুন এটা ফুটাব দিছিল ঠাণ্ডা এটা পালো হেল্ল' গাইছ মাই নেম ইজ পৰাগ এইটো মোৰ ছেকেণ্ড ভিডিঅ' হয় আৰু মই গৈ আছোঁ বৰ্তমান চকত আজি অলপ বেলেগ টাইপৰ ভিডিঅ'টো হ'ব চাই থাককচোন গাইছ জুবিনদাৰ গীত শুনি যাই আছোঁ আমি দুইজনে একদম পুৰা চাই আছোঁ গাইছ আজি বৰষুণ দিছে বতৰটোত বৰষুণ দিছে আজি গাইছ চাব পাৰে হেল্ল' গাইছ আজি বেলেগ টাইপ অলপ ভিডিঅ' হ'ব গৈ আছে আৰু বৰ্তমান লৈছোঁ আমি এটা বেলুনৰ পেকেট লৈছোঁ আজি কি কণ্টেণ্ট বনাম ভাবি আছোঁ ৰ'ব আমি গোটেইকেইটাই মিলি ভাবি আছোঁ কি কণ্টেণ্ট বনাম আজি ভাবিয়ে পোৱা নাই বেলুন কেইটা আনিলোঁ বাৰু কিন্তু ভাবিয়ে পোৱা নাইচোন কি কণ্টেণ্ট বনাওঁ আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে ইয়াৰ ওপৰত এইকেইটা চাই লওকচোন এয়া চাই লওক এইকেইটা পাৰ্চি আছে আৰু আমি বৰ্তমান কৰিম ৰেণ্ডম পিপুলৰ লগত লটাৰী টাইপ হ'ব লটাৰী টাইপ তো গাইছ পাৰ্চি এইখন বেলুনত ভৰা হৈছে কাগজ আছে ইয়াতে এই কাগজখন কোনোবা এজন ৰেণ্ডম পিপুলে পাব আৰু ইয়াতে এটা যিকোনো এটা বস্তু আছে স্প্ৰাইট নহ'লে চকলেট নহ'লে বা 100 টকা আলু তেনেকুৱা বস্তু আছে পদ হৈ গ'ল এবাৰ নেক্সট প্লেনটো কৰি আছোঁ আমি এয়া চাওক এতিয়া আমাৰ স্কুলতে হ'ব ভিডিঅ'টো যিটো ভাবিছিলোঁ সেইটো নহ'ল আৰু এইবাৰ আমাৰ ডাইৰেক্ট চকলেটৰ হ'ব দিয়ক এইটো ভিডিঅ' কৰি ল'ব ৰ'ব পাৰোঁ নাই নোৱাৰোঁ চ' গাইছ আমাৰ ৰেডি হ'ল এই চকলেট এই বেলুন এই ৰেডি হৈ গ'ল এতিয়া আমি যাম গাইছ যাব ওলছোঁ এইটো বেলুন ৰেডি গাইছ আমাৰ পূৰা বেলুনখিনি ফুলা হৈ গৈছে এতিয়া আমি দিবহে লাগে আৰু কোনোবা এজনক কটাব দিম এটা বেলুন তাৰ জাগত তাৰ ভাগত যি পৰে তাক দি দিম আমি চকলেট আছে চকলেট স্প্ৰাইট মেংগ' কিটকাট ডেইৰী মিল্ক ডাৰ্কবেৰী যি ভাগ্যত পৰে আৰু 10টা আছে 10টাৰ ভিতৰত এটা পতাব দিম যি পৰে তাকে দি দিম আৰু গাইছ দাদাৰ দোকানত আহিছিলোঁ বৰ্তমান এজন ভাইটিক লগ পালোঁ এইজন ভাইটি প্ৰথম যাত্ৰাটো ভাইটিকে দিবা দিওঁ না কি ভাইটি এটা পচন্দত লৈ লওক হাতে দিয়ক কি ওলাইছে মেংগো গাইছ যাত্ৰা মেংগো হৈছে আৰু বস্তুখিনি ক'ত পোৱা আছে গাইছ মেংগো ভাইটি পাই গ'ল ভাইটি কিবা ক'বা দাদাক লগ পাই ভাল লাগিল বেলুন এটা ফুটাব দিছিল ঠাণ্ডা এটা পালো দাদাক লাইক সাবস্ক্ৰাইব কৰিব আপোনালোকেও নমস্কাৰ আমাৰ 9টা আছিলে বেলুন 9টা মানে 10টা আছিলে ভাইটি একজনৰ দিলোঁ এটা মেংগোটো পাই গৈছিল আৰু দুটা বস্তু এড কৰা যাব এটা হ'ল 100 টকা আৰু এটা ফেণ্টা যোনে পায় আৰু হেল্ল' গাইছ মই
বৰ্তমান গমে পাইছে ৰেণ্ডমলি কেইজনমান মানুহক মানে ছাত্ৰ ছাত্ৰী সব বেলুন ফুটাব দি আছোঁ। ইয়াতে আছে বৰ্তমান 11টা আছে, তাৰে এটা ফুটাব দিওঁ। খোলাচোন কি আছে দেখাই দিয়াচোন, কেমেৰা দেখাই দিয়া। হা স্প্ৰাইট আছে, স্প্ৰাইট হেল্ল' গাইছ, স্প্ৰাইটটো পাই গ'ল ভণ্টিজনীয়ে। ভিডিঅ' স্প্ৰাইট ইয়াতে বৰ্তমান আছে আৰু 9টা বেলুন, আৰু এইটো হ'ল 3 নম্বৰ। ফুটাই দিয়া, এটা চইচ কৰি মাত্ৰ। চকলেট ডেইৰী মিল্ক ডেইৰী মিল্ক দিয়া। কেনেকুৱা লাগিছে? ভাল লাগছে না? দিয়া। কি লেখা আছে? খুলি দিছে দিয়া। চকলেট ডেইৰী মিল্ক ডেইৰী মিল্ক এটা দি দিছোঁ। কোনে কোনে ফুটাবি আৰু দেখে দিয়া কি কৈছা? চকলেট ডেইৰী মিল্ক দি ফেলে কিটকেট মিল্কিবেৰী। হা হেল্ল' গাইছ, আমি ৰেণ্ডমলি ব্লগটো বনালোঁ আৰু চলিকেইটাক বাৰু ভালকৈ ভিডিঅ'টো বনা নহ'ল। বিৰাট উত্তেজিত হৈ আছিল মানুহ চলিকেইটা, সেইকাৰণে ভিডিঅ'টো ভালকৈ বনা নহ'ল। নেক্সট ট্ৰাই কৰিম আৰু ভালে লাগিলে বনাই। আৰু বৰ্তমান ঘৰত যাই আছোঁ, লিখাই দিয়ক। বৰ্তমান ঘৰত যাই কেনে যদি ব্লগটো বনাওঁ আৰু বনাম, নহ'লে এইখিনিতে শেষ দিয়া। হেল্ল' গাইছ, মই বৰ্তমান আহি পালোঁ ঘৰ, আৰু এটা কথা ক'বলগীয়া আছিল গুৰুত্বপূৰ্ণ। সেইদিনা 2 দিনমান আগত চাগে এটা ঘটনা হৈছিল নলবাৰীত। এজন ছোৱালী আৰু এজন ল'ৰাজন মাধুৰ্য বৰ্মন, যিটো মৃত্যু খাবতি ল'লে বৰ্তমান, আৰু ছোৱালীজনী হস্পিটেলত আছে চাগে বৰ্তমান জনামতে, আৰু হত্যা কৰিছে নলবাৰীৰ গংগাপুৰ নামৰ ঠাইত। 2জন মানুহে হত্যা কৰিছে, এজন হ'ল ৰচালী আৰু এজন হ'ল হিতেশালী। ৰচালী নামৰ ল'ৰাজনক বৰ্তমান এনকাউণ্টাৰ কৰিছে বাৰু পুলিচে, আৰু হিতেশালী নামৰ বৰ্তমান ল'ৰাজন পলাতক অৱস্থাত আছে। আৰু এইবিলাক শুনি বেয়া লাগে বাৰু, যিটো খবৰ লগা বেয়া লাগে এইবিলাক শুনি আচলতে। আৰু এটা সংঘটিত মাজুলীত 12 বছৰীয়া নামৰ ছোৱালী এজনীক ধৰ্ষণ কৰিছে 50 বছৰীয়া 4জন মানুহে, আৰু 6জন ল'ৰা, 4জন বৰ্তমান আৰক্ষীৰ হাতত পৰিছে। এইবিলাক শুনি আচলতে বেয়া লগা ঘটনা আছে। সৰু 12 বছৰীয়া শিশু এটা, কি ক'ব বেয়া লাগে সেইবিলাক শুনি। দিয়ক, কি কৰিব আৰু দিয়ক। আজিলৈ এইখিনি আছে বাৰু, মই ক'ব লগা কথাখিনি ক'লোঁ বাৰু। আপোনালোকে কি বা ভাবে? এতিয়া ধৰিলোঁ ৰচালীক আপোনালোকে এনকাউণ্টাৰ কৰাটো ভাল পাইছেনে, সেইটো কৈ দিব কমেণ্টত। দিয়ক।
হেল্ল' গাইছ, আজি যদি ভিডিঅ'টো ভাল লাগিছে এইখিনি আছিল, আৰু যদি ভিডিঅ'টো ভাল লাগিছে অলপ লাইক শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। বহুত কষ্ট হয় ভিডিঅ' এটা বনোৱাটো, কণ্টেণ্ট লাজো লাগে বাৰু অলপ, নতুন যিহেতু। দিয়ক বাৰু, বাই বাই। হেল্ল' গাইছ, বৰ্তমান কেইজনীমান ভণ্টি আহিছে, তেওঁলোকক বেলুন ফুটাব দিওঁ। কি আহি দিয়ক।